আজি এইখিনি কাম সম্পূৰ্ণ কৰি কালি বাঁহখিনি কাটি আনি বেৰাখিনি ভালকৈ দিব লাগিব, নহ'লে গৰু ছাগলীৰ যিহে উৎপাত। বুজাও মানুহ বহুত আছে, কিন্তু বুজিহে কায়ো নাপায়। সকলোৱে কয় পঢ়ি শুনি ডাঙৰ মানুহ হ। আকৌ কথা হৈছে পঢ়া শুনা কৰিম বুলি যিও এটা টিউচন মাষ্টাৰ মাতি আনিলো। চাফ চাবোন নোহোৱা কৰি ভাল কৰিয়ে ধুই দিছে। তই মহাদেৱ ভক্ত, মই মহাদেৱ ভক্ত। মা সাপ সাপ, মা সাপ সাপ, মহাদেৱ মাতা পাৰ্বতী বাবা। চৰি মহাদেৱ বাবা বাচা বাচা। সাপ সাপ হয় না এডাল? इधर साइकिल टीप है। तो बेया भई दे काय आता बारिले कायो आता बारा नाही ते मोर कानत बाजिছে কি পড়িলে গন্ধ ওই কি করে তুই তাতে খাপ খাপ ওয়ে মোর গা ধুছিল খাপডাল ক'ত এই দি চিটকে দিছো এই পাগলা এডাল ময়ে ধৰি দিছিলো তাছৰ পৰে নামিয়া মায়ো কইকে মারবি জহনিত যাওয়া সোয়ারে বাচ্চা সাপ বলি টিপডালে দিয়ে ভয় খোৱালি মই মুতি দিছো তুই আহি আছা মই দেখাই নাই নহলে আর দলিলে ডিংনা কচোন জানো দে তই ভয় খাম বুলি দিছে তুই যে আহি আছা দেখাই নাই বিদ্যা কৈছো তই মোক আজি ভয় খোৱালি মনত ৰাখবি ঐ বুঝে নাপায়ে পৰীক্ষাত এমেল লেখো তথাপিও বাৰে বাৰে ফেল কৰোঁ স্কুলৰ ছাৰ বাইদেৱে মোক বহুত ভাল পাই কিজানি সেইকাৰণে মোক স্কুলৰ পৰা ওলাই যাব দিয়া নাই এনেকৈ থাকিলে নহ'ব কিবা এটা কৰিব লাগিব গানে আহিব নেকি ডেন্স আহিব মন যায় এমান কাম কৰিলো কামখিনি আগ নাবাৰে কি গেলে এতিয়া একো নাই দে ও ভূত দাদা মই একো দুখ কৰা নাই মোক যাবা দি ও ভূত দাদা মোৰ ওজন মাত্ৰ 1.5 কেজি মানহে হ'ব খায়ো ভাল নালাগব আৰু মই একদিনৰ গা নুঠাম তোৰ বেমাৰ হৈ যাব